ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ নং হৈছে 2 পাঠৰ নাম হৈছে পৃথিৱীৰ আকাৰ আৰু আকৃতি। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। যোৱা এবাৰ আমি কুৱেশ্যন কেইটালৈ আগুৱাইছোঁ। একৰ ক নম্বৰ কুৱেশ্যনটো কৈছে যে কৰ্কট ক্ৰান্তি ৰেখা কাক বোলে? উত্তৰটো হৈছে পৃথিৱীৰ উপৰি ভাগত কেইটামান তাপমণ্ডল ভাগ কৰা হৈছে। পৃথিৱীৰ সমাজৰ কাল্পনিক ৰেখা বিষয় ৰেখাৰ উত্তৰ ফালে অৱস্থিত 23.2 ডিগ্ৰী উত্তৰ অক্ষাংশা কাল্পনিক ৰেখাডালকে কৰ্কট ক্ৰান্তি ৰেখা বোলে। কৈছে তাপমণ্ডল তিনিটা কি কি? উত্তৰটো কৈছে যে তাপমণ্ডল তিনিটা হ'ল গ্ৰীষ্মমণ্ডল, নাতিশীত মণ্ডল, শীতমণ্ডল। গ নম্বৰ কুৱেশ্যনটো কৈছে যে অক্ষৰেখা কাক বোলে? উত্তৰটো হৈছে যে বিষুৱ ৰেখা সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ পুৱা পশ্চিমকৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাবোৰকে অক্ষৰেখা বোলে। গ নম্বৰটো কৈছে যে দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰটো হৈছে যে পৃথিৱীৰ উপৰি ভাগত কোনো ঠাইত অৱস্থান নিৰ্ণয়ৰ বাবে আৰু অক্ষৰেখাৰ উপৰিও উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখা সহায় লোৱা হয়। এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলে। ক নম্বৰ কুৱেশ্যনটো কৈছে গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ণ কিয় হয়? উত্তৰটো হৈছে গ্ৰীষ্মমণ্ডল কৰ্কট ক্ৰান্তি অক্ষাংশ আৰু মৰং ক্ৰান্তি দং অক্ষাংশ ৰেখাৰ মাজত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি প্ৰায় পোনপটীয়াভাৱে পৰাৰ ফলত এই অধিক উষ্ণ হয়। ইয়াৰ উত্তাপ প্ৰায় সমানে থাকে ভাৱে ই অধিক উষ্ণ হয়। নম্বৰ কুৱেশ্যনটো কৈছে যে বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত? উত্তৰটো হৈছে বিষুৱ ৰেখা উষ্ণমণ্ডল সমাজত অৱস্থিত। ই এক কাল্পনিক ৰেখা। নম্বৰটো কৈছে যে মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে? উত্তৰটো হৈছে যে মেৰু অঞ্চলত অতিপাতশীলৰ ভাৱে বছৰৰ প্ৰায়বাৰ মাহে ই অঞ্চলত বাহু অক্ষাংশত পানী গোট মাৰি বৰফ হৈ থাকে। ইয়াৰ কাৰণ ইয়াত ছমাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়া ভাৱে পৰে আৰু ছমাহ কাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে। এবাৰ আমি 2 ক নম্বৰ কুৱেশ্যনটো আলোচনা কৰো। কৈছে যে কৰ্কট ক্ৰান্তি ৰেখাডাল পৃথিৱীৰ কোনটো গোলাৰ্ধৰ কল্পনা কৰা হৈছে? উত্তৰ গোলাৰ্ধৰ কল্পনা কৰা হৈছে। খ নম্বৰটো কৈছে যে কোনবোৰ কাল্পনিক ৰেখাই পৃথিৱীৰ দুটা মেৰুবিন্দুক সংযোগ কৰিছে? উত্তৰটো হৈছে দ্ৰাঘিমা ৰেখাবোৰে। গ নম্বৰটো কৈছে যে গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে? উত্তৰটো হৈছে উত্তৰ ফালে। ঘ নম্বৰটো হৈছে বিষুৱ ৰেখা অক্ষাংশা কিমান? উত্তৰটো হৈছে 0 ডিগ্ৰী অক্ষাংশ। নম্বৰ কুৱেশ্যনটো কৈছে যে তুমি কোন গোলাৰ্ধৰ বাসিন্দা? উত্তৰটো হৈছে যে উত্তৰ গোলাৰ্ধৰ। এবাৰ আমি 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে প্ৰশ্ন চুম উত্তৰ দিয়া, শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰটো কৈছে যে মুখ্য দ্ৰাঘিমা ৰেখা মান হৈছে? উত্তৰটো হৈছে যে 0 ডিগ্ৰী। খ নম্বৰটো কৈছে যে শীতমণ্ডল অৱস্থান হৈছে? এইটো উত্তৰটো হৈছে মেৰু অঞ্চল। গ নম্বৰ কুৱেশ্যনটো কৈছে যে বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশ মকৰ ক্ৰান্তি ৰেখা পোৱা যায়? উত্তৰটো হৈছে 1 নম্বৰটো 66.2 ডিগ্ৰী দক্ষিণ অক্ষাংশ। নম্বৰ কুৱেশ্যনটো কৈছে যে 1 ডিগ্ৰী অন্তৰে দ্ৰাঘিমা ৰেখা মুঠ সংখ্যা হ'ব? উত্তৰটো হ'ব 360 ডাল। এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 4ৰ কটো কৈছে যে বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিষুৱ হৈ থকা
তাপমণ্ডলটোৰ নাম কি? উত্তৰটো হৈছে যে উষ্ণমণ্ডল। খ নম্বৰটো কৈছে যে সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত আছে? উত্তৰটো হৈছে গোট মাৰি বৰফ হৈ অৱস্থাত থাকে। হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।